আহকচোন চাওঁ মই কৰা শাকনি বাৰীখন। এয়া ওলকবি দেখিছেনে? ওলকবি হৈছে আৰু মানে এতিয়া নিবলৈকে আহিছোঁ। কেইটামান আকৌ এইকেইটা বুঢ়া হৈ গ'লে খাবলৈ বেয়া হ'ব যে। এয়া ধনিয়া আপোনালোকে দেখিছিলে, সেয়া মানে অলপ আছেগৈ আৰু এয়া ফুলাগৈ নাই। সচটো বাৰু ভালেই। এয়া ওলকবি, ইয়াৰ পৰা ওলকবি মই উঘালোঁ, আকৌ বুঢ়া হৈ গ'লে মোৰ খাবলৈও বেয়া হয় যে, এনেকুৱাতেহে খাবলৈ ভাল। মানে বুঢ়া হৈ যোৱা দেখি পেলাই হেৰি হোৱা দেখি, বুঢ়া হোৱা নাই যদিও মানে বুঢ়া হ'ব বুলিয়ে উঘালিয়ে দিছোঁ আৰু এইটো ফাটি গৈছে, তাতকৈ উঘালি পেলোৱাই ভাল। সেইফালে এয়া চক, এয়া বন্ধাকবি বান ধৰা নাই আৰু তেনেকৈ। বন্ধাকবি পানী দিব লাগিছিলে যদিও মই তেনেকৈ হোৱা নাই, পানী দিয়া বৰকৈ নহ'লেই। এয়া মটৰ ফুলা নাই আৰু ফুলিব। মই মটৰ এবাৰ ঘৰৰে মটৰ খাম বুলি ভাবিছোঁ আৰু। এইবিলাক চাওঁ, এইবোৰ ফুলিব আৰু ফুলা নাই। পালেং কেইডালমানৰ লগতে লৈ যাওঁ। পালেঙৰ মানে চাটনি কৰি খাবলৈ ভাল লাগে যে, মাছৰ জোল বনাবলৈও ভাল লাগে। মই পিছে আজি চাটনিহে কৰি খাব লাগিব। এইবিলাক পালেং আকৌ মানে পালেং তলি আছিলে, তাতে নিজে হোৱা। এইখিনি আকৌ ৰোৱা পালেঙৰ পৰা মই আগতে নিছোঁ, তথাপিতো পাত ইয়াত বেছি নাই। ইয়াৰ পৰা দুটামান ছিঙি লৈ যাওঁ। আমি 3টা মানুহে খোৱাহে। এয়া চাওক, এয়া পিঁয়াজৰ পাত, পিঁয়াজ কি হৈছে নাজানো আৰু, পাতকেইটাকে দেখি আকৌ ছিঙি নিওঁ লাগিলে নহয়। এয়া সৰিয়হ মানে কি হ'ল, মই আকৌ সৰিয়হ শাক খাই ভাল পাওঁ। সৰিয়হ সিঁচিছিলোঁ, দেউতা ঢুকোৱাৰ পাছত ব্ৰততে আকৌ এইখিনি মানে বুঢ়া হৈ ফুলিয়ে গ'ল। যেতিয়া খাব হৈছিলে তেতিয়া আমাৰ ব্ৰততে থাকিলোঁ নহয়, তাৰপাছত আৰু ফুলি গ'ল। এতিয়া বোলো থাককচোন। এয়া চাওক, এয়া আলু খাবলৈ মাতিম, আহিব দেই। আলু মানে খাবলৈ বুলি নহয় আৰু, যেতিয়া খান্দিম তেতিয়া সকলোকে মাতিম, আহিব।